তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিত আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব। সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক, এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। বহুতে চাই ছ'চিয়েল মিডিয়াত কিবা কিবি, এইটো খুব মানুহটো অলপ খাটাটো অলপ খাটৰা মানুহটো। এইটো দে মানাম নাই বিক্ৰম बे आसोल मिथिबाय भेरगावनि बे ससियेल मिडिया माबा माबि नायबाय थायोना बिराद माबा बुंबाय थायो प्रमोद बर'खौनि एक नाम्बार गालि दिया मानुहि प्रमोद बर' आरो আছে আমার आरो बै कास्टमखौ सिनायो कास्टम बेबो थिगसे रायखायो प्रमोद बर'मोनखौ बेबो सासे आरो दंबावो जोंना रेनजय बियो प्रेसिडेन्ट इयर्डनि अदालगुरि बेबो थिगसे रायखायो बिसोरखौ सिनायनानै लानाया मोजां बिराद मोजां जोंनि कर्मि बिसोरो ओमफ्राय सोगोमसारा BSUनि बे बारा राया बेना खम खुगाया BSUनि प्रेसिडेन्ट बेबादि मानसिखौ सिनाखि खालामनानै होनांगौ आरो दंबावो এনেকুৱা ইহঁতৰ নিচিনা আৰু আছিল প্ৰহ্লাদ এই बेबो गिटार गासला थिगसे रायो आबसु प्रमोद बर'खौ रायग्राया बिसोरसो जोंना हास्लाबथारा बिसोरखौ दे ओमफ्राय जोंना राजेन्दा दङ दतमा हायार सेकेन्डारि रिटायार्ड प्रिन्सिपाल आरो जोंनि PMDनिनो आगोलनि CSBनि चेयारमेनमोन PMD बर्डिं सदस्य आरो बिसोरना आगोलनि फरेस्टनि EMमोन जोंनि समाव फरेस्टनि EM रिटायार्ड जाबाय आरो कानन बायद' दङ सेक्रेटारि ओमेन BPFनि आरो गरखा सेलनि प्रेसिडेन्ट होगोनोसै आं सिनाखि गरखा सेलनि प्रेसिडेन्ट नन्दलाल मगर बिदेश्वर सुत्रध सेलनि बिदेश्वर जेस बेनो प्रबीर साइनाल दङ बाङालि सेलनि प्रेसिडेन्ट नाथानियाल मुर्मु भाइस प्रेसिडेन्ट आदिबासी सेल कर्नेलियास मारान्डी आदिबासी सेल प्रेसिडेन्ट ओमफ्राय मालती रानी ब्रह्म नार्जारी जोंनि PMDनिनो लिडार ओमफ्राय कच राजबंशी सेलनि सेक्रेटारि दीपन अधिकारी हृदयनाथ नाथजुगि सेलनि सेक्रेटारि हृदयनाथ इयर्डनि चिरांनि इयर्डआव ओंखारो दे তাৰমানে আমাৰ লগত বহুত ইয়াং ল'ৰা ছোৱালী ওলাই আহিছে আমাৰ দলত বহুত আছে আজি সব অহা নাই যেনক ভাল লাগিছে আজি তো দেৰি নকৰিম খালি দুটামান কথা মই কম যোৱা MP ইলেকশ্যনত BPF দল হিচাপে আপোনালোকে যেনেকৈ কষ্ট কৰি পেলাই কাম কৰিছিল বহুত ধন্যবাদ আৰু আপোনালোকে যিটো কষ্ট কৰিছে এইখিনি ভোটটো আমি যথেষ্ট পাইছে বেয়া নহয় MP ইলেকশ্যনত যিটো ভোটৰ ৰিজাল্ট আমাৰ BPF দলত বিৰাট ভাল
আপোনালোকে যেনেকৈ কষ্ট কৰিছে এনেকৈ আমি পাবলৈ সক্ষম হৈছোঁ বহুত পাইছে আমি কিন্তু এইফালে ইউ পি এফ এলে আজিৰ দিনত যদিও এম পি জিকিছে আপোনালোকে চবেই শুনিছে এইবাৰ এম পি জিকিছে ইমান ডাঙৰ এম পি এইটো জিকা পিছতেও ইহঁতে কোনো ফূৰ্তি ফাৰ্তা নাই না বোমা ফুটাইছে না গাহৰি মাংস খাইছে না মাছ মাংস খাইছে আপোনালোকে শুনা নাই শুনিছে নেকি ক'তবা ৰহস্য আছে ইয়াত ৰহস্য আছে সেইকাৰণে ইহঁতে এইবাৰ এম পি জিকা পিছতো একো হাই হাল্লা নাই নহ'লে ইমান ডাঙৰ এজন এম পি জিকিছে সেইটো কাৰণ আছে সেইকাৰণে আমি কৈছোঁ এম পি বি পি এফ দলে হাৰা নাই জিকিছে এম পি নিৰ্বাচনত বি পি এফ দলে কোকৰাঝাৰ লোকসভাত আমি হাৰা নাই আমি জিকিছে আৰু আগন্তুক যিটো 25ৰ যিটো নিৰ্বাচন হ'ব বি টি চি নিৰ্বাচন খুব সম্ভৱ বি টি চি নিৰ্বাচনটো আমাৰ যিটো মানে চিন্তা বা আমি যিটো ভাবিছোঁ বা আমাৰ মতে এপ্ৰিল মাহতে নিৰ্বাচন হ'ব লাগে এপ্ৰিল মাহত মানে বিহুৰ আগত প্ৰত্যেকবাৰ নিৰ্বাচনটো বিহুৰ আগত হৈ আছে এইবাৰো হোৱাৰ সম্ভাৱনাটো বেছি যদি হয় তেতিয়াহ'লেতো সময় আৰু বেছি নাই এই অক্টোবৰ মাহটো পূজাতে যাব আমাৰ হাতত অকল 5 মাহ আছে ইমান বছৰ থাকি আহিছে আমি 4.5 বছৰ আমি থাকি আহিছোঁ কষ্ট কৰি আহিছোঁ আৰু বেছি দিন নাই কষ্টকৰ যিসকলে আমাৰ দল এৰি পেলাই গৈছে এইটো আকৌ আপোনালোকে ল'ব নালাগে মোৰ হিচাপত যাব দে চৰকাৰ বি পি এফে কৰিব 100% বেছি দিন নাই এপ্ৰিল মাহ বিহুৰ আগত নিৰ্বাচন হ'ব এপ্ৰিল মাহতে আমাৰ চৰকাৰ আহি আছে কোনো চিন্তা কৰিব নালাগে কোনো নাৰ্ভাছ হ'ব নালাগে কোনো দুখ পাব নালাগে কষ্টকৰ আৰু বাছ বেছি দিন নাই এপ্ৰিলত বিহুৰ আগত 6, 7, 8, 9, 10 এইফালে হ'ব লাগে আগৰ দিনত 8 তাৰিখত আছিল প্ৰথমত 7 তাৰিখত আছিল এনেকুৱা হৈছে যোৱাবাৰতো 2020 চনৰ এপ্ৰিল মাহত 8 তাৰিখত আছিল কোভিডৰ কাৰণেহে পিছুৱাই গৈছে ডিচেম্বৰত লৈ গৈছে কোভিড কৰোনাৰ কাৰণে ইয়াৰ কাৰণেহে পিছুৱাই গৈছে কিন্তু আমাৰ নমিনেশ্যনবিলাক মাৰ্চতে আমি নমিনেশ্যন দিছিল সেইটো কেঞ্চেল হোৱা নাই এই হিচাপতে এইবাৰো মাৰ্চ মাহতে আমাৰ নমিনেশ্যনবিলাক হ'ব খুব সম্ভৱ মাৰ্চতে আমাৰ নমিনেশ্যনবিলাক হ'ব আৰু নিৰ্বাচনটো বিহুৰ আগত হ'ব আৰু কিমান দিন আছে সেইকাৰণে কৈছোঁ আমি আপোনালোকে ধৈৰ্য থাকক যেনেকৈ কষ্ট কৰি আহিছে এনেকৈ কষ্ট কৰক আৰু এই 4 মাহ 5 মাহটো আমি বি পি এফ দলে ছিংগল লাৰ্জেষ্ট পাৰ্টি মানে পাই পেলাই আমি চৰকাৰ গঠন কৰিব আমি ওদালগুৰিত ঘূৰিছোঁ বহুতবাৰ গৈছোঁ মই ওদালগুৰি ভেৰগাঁও বা তামোলপুৰ বা মুছলপুৰ বা শালবাৰী বা বিজনী বা কাজলগাঁও মই যেনেকুৱা ঘূৰি পেলাই যিটো দেখিবলৈ পাইছে আমাৰ দলটো মজবুতেই আছে আৰু আমি আগৰ নিচিনা নহয় আমি এইবাৰ 25টা থলত আমাৰ বি পি এফ দলে নাপায় 25টা কমত 25টাতকৈ বেছি পাব পাৰি কম হ'লে 25টা ইয়াত থলত নাযায় এইকাৰণে আমি আজি খুব ভাল লাগিছে আপোনালোকে ৰাইজ নহয় পাব্লিক নহয় আমাৰ দলৰে কৰ্মী আপোনালোকে যেনেকৈ কষ্ট কৰি আহিছে আৰু কষ্ট কৰক বুলি মই কৈছোঁ আৰু আপোনালোকে আজি ডেলিগেটত যিটো ডিচিশ্যন লৈছে এই ডিচিশ্যনটো আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া MLA আজি DC লগত ফ্ৰেছ কৰিব আপোনালোকে যিটো ডিচিশ্যন লৈছে ডেলিগেটত আলোচনা কৰি পেলাই এই অৰুণোদয় স্কিমৰ কাৰণে প্ৰত্যেকটা পোলিং ষ্টেচনত একটা কমিটি হ'ব এই কমিটিত
আমাৰ দলৰে থাকিব, UPPLৰো থাকিব, বা যিমান দল আছে বা BJPৰো থাকিব। এনেকুৱা অৰুণোদয় স্কিম পোৱাটো একটা নিয়ম কানুন আছে, একটা নিয়ম আছে, এই হিচাপত হে পাব। আজি সব আজি UPPL বা কোনোবা দলে অৰুণোদয় যদি আমাৰ দলৰ মানুহ নহয় তেতিয়া অৰুণোদয় নাপাব বুলি যিটো প্ৰচাৰ কৰি আছে বা UPPL বা কোনোবাই, এইটো মিছা কথা। অৰুণোদয় পাবলৈ হ'লে কি নিয়ম আছে এই নিয়ম মতেহে পাব, চবেই নাপায়। তো এইটো নিয়মটো চবেই জানে, কিন্তু এনে যাহা ভাল মানুহ অৰুণোদয় স্কিম পাব নাপাব এইবিলাক অন্তত এইবাৰ যিটো কমিটি হ'ব খুব ভাল হ'ব। কোন মানুহে কোন ব্যক্তিয়ে অৰুণোদয় পাব লাগে সেইটো আমাৰ দলৰ মানুহ ক'ব পাৰিব। সেইটো অৰুণোদয় স্কিম লৈ পেলাই যদি আমি BJPত নাযায়, যদি UPPLত নাযায়, অৰুণোদয় নাপায় বুলি কয়, এই ইলেকশ্যনে বেছি দিন নাই, কি স্কিম দিব আৰু ইলেকশ্যনে ওচৰত আহি আছে আৰু কি স্কিম দিব। আৰু আমাৰ মানুহবিলাক কৈছে হয় পইচাৰ লালচত কোনোবা লিডাৰ যাব পাৰে, কিন্তু ইয়াৰ লগত কোনো পাব্লিক যোৱা নাই। মই জানাত পাব্লিক আমাৰে আছে, যাব পাৰে এই লিডাৰে যাওক, আৰু কোনোবা যদি লিডাৰ যাবলৈ বিচাৰিছে তাকে যাব দিয়ক। ডিষ্টাৰ্বহে কৰে ইহঁতে, যেতিয়া চৰকাৰ আহিব ইহঁতে ডিষ্টাৰ্বহে দিব আমাক। এইকাৰণে কাকো বুজাব নালাগে, কোনে যাব ইচ্ছা আছে যাওক, আমাৰ ক'ব লগা একো নাই। কিন্তু চৰকাৰ বিফেমে কৰিব, চৰকাৰ বিফেমে কৰিব, এইবাৰ উপায় নাই। UPPLটো নামেই নাই, UPPLটো নামেই নাই এইবাৰ। আৰু আলোচনাৰ কথাটো কি কৈছে আপোনালোকে চবেই শুনিছে, হয় BPF আৰু UPPL বা APSUৰ লগত আলোচনা হৈছে, আপোনালোকে যিটো শুনিছে হয় আলোচনা হৈছে, 3বাৰমান আলোচনা হৈ গ'ল। মই থকা নাই, আমাৰ ৰিপ্ৰেজেণ্টেটিভ থাকিছে, কিন্তু আলোচনা কৰা সময়ত কেলে এই UPPLৰ মানুহে যিটো প্ৰচাৰ কৰি আছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা বোলে দিছপুৰতহে যাব, কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব হাগ্ৰামাই। এই UPPLৰ প্ৰমোদ বড়োৱে আকৌ চিফ হ'ব বুলি প্ৰচাৰ কৰি পেলাই মোক ব্লেকমেইল কৰি আছে, কিন্তু হাগ্ৰামাত দিছপুৰত নাযায়, BTCতে থাকিব। এনেকুৱা লেভেলত আলোচনা হোৱাই নাই, এই লেভেলত আলোচনা হোৱাই নাই। আলোচনা কৰি আছে UPPLে কিটো লৈ পেলাই আলোচনা কৰে এজেণ্ডাটো, মইতো আগতে বুজে। তাৰমানে BPF আৰু UPPL একেলগে লগ লাগি BJP BTC পৰা খেদাব লাগে, এইটো এজেণ্ডা। এইফালে চৰকাৰ চলাই আছে, BJP লগতে একেলগতে আৰু মোৰ লগত আলোচনা কৰে এই BJP খেদাব লাগে। এইটো কোনোবাই বিশ্বাস কৰে? কোনে বিশ্বাস কৰিব? তাৰমানে ইহঁতে আলোচনা নামৰ আলোচনা কৰি পেলাই আমাক ব্লেকমেইলিং কৰি আছে। BPF দলটো নষ্ট কৰিবৰ কাৰণেহে আলোচনা কৰিছে। তাৰমানে নহ'লে কিয় প্ৰচাৰ কৰিব লাগে? এই আহক, BPF কৰি লাভ নাই, এইবাৰ হাগ্ৰামাই দিছপুৰতহে যাব, মন্ত্ৰী হৈ পেলাই থাকিব, আমাৰ প্ৰমোদ বড়োহে চিফ হ'ব, সেইকাৰণে BPF কৰিব নালাগে, ইফালে আহক। কৈছে না কোৱা নাই? बुंदोंना बुङाखै बेबायदि? जोंखौ ब्लेकमेल खालामदों। ओंखायनो आं बुंबाय आङो, बे कारणे মই আজি কম, प्रमोद बड़ो আপুনি এই যিটো চৰকাৰ চলাই আছে এই চৰকাৰটো এৰি পেলাই আহক, তেতিয়াহে মই আলোচনাটো আৰম্ভ কৰিব। হ'ব কিয় এনেকুৱা ব্লেকমেইল কৰিব লাগে? ভাল বেয়া আলোচনা হৈ আছে, চলি আছে আলোচনা। আপোনালোকে আলোচনা কৰিম বুলি কোৱাৰ কাৰণে আপোনালোকৰ পৰা আমাৰ তাত প্ৰপ'জাল আহিছে যে আমি একবাৰ আলোচনা কৰিব, BPFৰ কেনেকৈ আমি একেলগে মিলি পেলাই BTC নিৰ্বাচনটো খেলিব পাৰে সেই বিষয় লৈ আলোচনা হৈ আছে। এজেণ্ডাটো হ'ল প্ৰমোদ বড়ো UPPLৰ এজেণ্ডাটো হ'ল মানে BPF আৰু UPPL একেলগে লগ লাগি এই BJPটো BTC পৰা খেদাব লাগে। এজেণ্ডা সেইটোৱেই আলোচনা কৰি আছে। এইফালে একেলগে চৰকাৰত আছে দিছপুৰ বা BTC, এইফালে কয় আমাক BJPক খেদাব লাগে বুলি কয়।
কোনটো বিশ্বাস কৰিম এই কাৰণে আমাৰ প্ৰপোজাল সেইটোৱে আপোনালোকৰ চৰকাৰ এৰি পেলাই আহক আগত তেতিয়াহে আমি আলোচনাটো আকৌ আৰম্ভ কৰিম নহ'লে লাভ নাই তেতিয়াহে মই বিশ্বাস কৰিম বাৰে বাৰে কিয় এনেকুৱা অপপ্ৰচাৰ কৰি আছে মই বোলে দিছপুৰত যাইহে মন্ত্ৰী হৈ থাকিব এইটো কিবা কথা হয় নেকি তো সেইবিলাক অপপ্ৰচাৰটো বিশ্বাস কৰিব নালাগে আমাৰ উদ্দেশ্যটো হ'ল BTCত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই BTCত শান্তি বজাই ৰাখি একতা বজাই ৰাখি এই অঞ্চলত উন্নয়নৰ কাম কৰাটোই আমাৰ 1 নম্বৰ উদ্দেশ্য আৰু আমি কাম কৰি যাওঁ আমাৰ উদ্দেশ্য আছে ওদালগুৰিত আকৌ বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ হ'ব লাগে এটোতো আমি বনামি ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনামি সরকার আহক দেখাই দিম আমি ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ আমি কৰিমে আমাৰ প্ৰপোজাল আছে এইবিলাক কিয় কৰা নাই এই আমি বনোৱা ঘৰটোৱে ৰং দি আছে আৰু এই বড়োলেণ্ড ইউনিভাৰ্চিটি কোন আনিছে ইয়াতে MA BA ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী লৈ পেলাই মুখে গালি দি থাকে না আফসোস ল'ৰাবিলাক ইয়াতে পঢ়িছে না নাই ইয়াতে MA MSc কৰিছে না নাই আমি আনা এই ইউনিভাৰ্চিটিতে পঢ়ি পেলাই বাপ মোক একো কৰা নাই বুলি গালি দি থাকে আফসোস ল'ৰাবিলাক এইটো কি হ'ল আপুনি যে ইয়াত ডক্টৰেট লৈছে আপুনি যে ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটিত MA পাছ কৰিছে কোন আনিছে এই ইউনিভাৰ্চিটিটো আৰু হাগ্ৰাবাই একো কৰা নাই মই আনা ইউনিভাৰ্চিটিতে আমি আনা ইউনিভাৰ্চিটিতে পঢ়ি পেলাই মুখে গালি দি থাকে হয় না নহয় আফসোসরা নङा बे इउनिभार्सिटियाव फरायनानैनो आंखौ रायबाय थायो आरो जोंलायनो जेबो बानायाखै जों बानायनाय बे दालाङावनो एबसु लं लिभ इउपिपिएल लं लिभ होननानै लिरफबजोबग्रा बिसोरनि 1 नाम्बार बबे दालाङाव एबसु लं लिभ इउपिपिएल लं लिभ होननानै लिरनो मोनदों बिसोरलाय जों बानायनाय दालाङावथ' दालाङा बानायस्लाबनो मोना बिसोरनो आगोल लिरहोयो हाबायबो जोब्बायबो बिसोरनि गासै इउपिपिएल लं लिभ एबसु लं लिभजोब मा जाखो बे दा बेनो बारा बुंला जायखिजाया खोथाया सिरियास एप्रिल मासावनो इलेक्शन जानायनि सम्भावनाया बांसिन एकदम जाथारगोन बियो थारमाने आगोलनि खेबब्रै इलेक्शनाबो আগৰ যেটো 4বাৰ ইলেকশন হৈ গ'ল BTC এই এপ্রিল মাহতে বিহুৰ আগত হয় এইবাৰো হ'ব আপোনালোকে ডিসেম্বৰত হ'ব বুলি ভাবি আছে কিন্তু ডিসেম্বৰত নহয় একদম এপ্ৰিলতে হ'ব দেই জিকিবলা এই বনগাঁওটো দে বনগাঁও ফকচন কোনবা বনগাঁও সমষ্টি হিচাপে আৰু জিকিব নাহাৰিব কোনবা প্ৰেসিডেন্ট সেক্ৰেটাৰী আছে নেকি মহিলা বা ইয়ত বনগাঁও সমষ্টিনি সোरबा जेरगोना देरहागोन जिकिब 100% আৰু এই দতমাৰ কোনবা আছে নেকি দতমাৰ পৰা কোনবা কব দতমা সমষ্টিৰ কোনবা আছে নেকি जेरगोना देरहागोन हा देरहायो फकिराग्राम कोनबा আছে নাকি फकिराग्राমৰ কেনেকা 100% চিন্তা হল দেৱৰগাঁও চাৰিটা बावखुंग्रि देरहाथारगोन ना 100% मोनबा सालाखाथि जिखिबना हारिब 6थाबो देरहाजोब्बाय माथो 6थाव जिखि क'क्राझाराव आरो माथो नांबावगौ 6थाबो देरहाजोब्बाय आरो हजों गसाइगावनाबोथ' निश्चय मोजां जागोन बेबायदिनो नङा होमबा देरहाजोबगोन ना बुंनानै जेनोब्ला जानाय नङा देरहाथारनांगोन सरकाराथ' जोङो दाथारगोन
100-आव 100% सरकार दागोन खुनु सिन्था खालामनाङा एमपिआवबो जोंनो देरहादों मिथिबाय एमपिआवबो जोंनो देरहादों एमपि इलेक्शनथ' आমিয়ে জিকিছে আমি হারা নাই যেনেকুৱা ভোট পাইছে আমি সকলো জাতি জনগোষ্ঠীৰ পৰা বিৰাট ভোট পাইছে আৰু এইবাৰ বিটিচিত আৰু ইয়াতকৈ বেছি ভোট পাব বিপিএফে চাই থাকক আপোনালোকে বিটিচিত আৰু বেছি ভোট পাব আমি দেই মিथिबाय তো ধন্যবাদ থাকিল সকলোলৈ যেহেতু ভাত খোৱা নাই আকৌ পাব মোক ব্লক ৱাইজত মই আৰু যাম